কম্পিউটাৰ লেংগুৱেজ চিৰ আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰেম বা আমি টপিকছবিলাক দি আছোঁ আপোনালোকে যদি ভাল পায় আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি অফলাইন ক্লাছ কৰিব বিচাৰে আমাৰ চেনেল আমাৰ যেটো ইউটিউবৰ তাত ডেসক্ৰিপচনত কি কৰা আছে আমাৰ কন্টাক্ট দিয়া আছে এড্ৰেছটো দিয়া আছে আৰু আপোনালোকে সেই এড্ৰেছত আহিলে অফলাইন ক্লাছবিলাক কৰিব পাৰিব আহক আমি আমাৰ ভিডিওটো আৰম্ভ কৰো আমাৰ এটো কি কৰা হৈছে ডু while লুপ ব্যৱহাৰ কৰি দুটা নাম্বাৰৰ সাম উলিওৱা হৈছে যোগফল উলিওৱা হৈছে আমি ডু while লুপৰ এইটো এক ধৰণৰ ব্যৱহাৰ দিছো আৰু আমি ডু while লুপৰ বেলে এক ধৰণৰ ব্যৱহাৰ আমি পিছৰ ভিডিওত দিম আহক এই ভিডিওটো কি কৰা হ'ব দুটা নাম্বাৰ প্লাস কৰি তাৰ ৰিজাল্টটো ডিসপ্লে কৰা হ'ব আৰু তেনেকে যদি আৰু ইউজাৰে কন্টিনিউ কৰিব বিচাৰে এই প্ৰসেসটো না এড কৰা প্ৰসেসটো আৰু বেলেগ দুটা নাম্বাৰৰ কাৰণেও কন্টিনিউ কৰিব পাৰিব এনেকে কন্টিনিউ কৰি থাকিব পাৰিব আৰু যদি ইউজাৰে কন্টিনিউ কৰিব নিবিচাৰে তেতিয়া কি কৰিব পাৰে উলাই আহিব পাৰিব গতিকে আহক আমি কেনেকে কৰো আমি কি কৰিম এই গোটেই এডিটো আমি F8 প্ৰেছ কৰি আমি চাও কেনেদৰে হি এক্সিকিউট হয় কেনেদৰে ৰান কৰে হেতু চাও গতিকে আমাৰ কি লোৱা হৈছে ইন্টিজাৰ a b s এই কেটা ইন্টিজাৰ লোৱা হৈছে কিয় a b দুটা নাম্বাৰ লৈছো আৰু s টো তাৰ সামটো ষ্টৰ কৰাৰ কাৰণে লৈছো আৰু ক্যাৰেক্টাৰ a n s লোৱা হৈছে আনসাৰ ইয়াত কি কৰিব ইউজাৰে কন্টিনিউ কৰিব বিচাৰে নে নিবিচাৰে yes নে no গতিকে হেতু আমি এটা ক্যাৰেক্টাৰ লম গতিকে ক্যাৰেক্টাৰ টাইপৰ ভেৰিয়েবল লৈছো এটা কি কৰা হৈছে ডু মানে ডু থাকিলে কি হ'ব হি অটোমেটিক কোনো ধৰণৰ কন্ডিশনটো চেক নকৰে তাৰ বডিটোৰ এন্ট্ৰি হোৱাৰ সময়ত গতিকে এইখিনি আমি যিখিনি কৰিছো এইখিনি হল বডি অফ দা লুপ গতিকে ফাৰ্স্ট বডি অফ দা লুপ টু কি হ'ব এক্সিকিউট কৰিব গতিকে আমি চাও ডাইৰেক্টলি কোনো কন্ডিশনত নজুৱাকে বডি অফ দা লুপ হি এক্সিকিউট কৰিছে ইয়া বডি অফ দা লুপত কি আছে আমাৰ এন্টাৰ টু নাম্বাৰস আছে গতিকে দুটা নাম্বাৰ এন্টাৰ কৰিব জানা ইউজাৰে 5 দিছে আৰু 6 দিছে এন্টাৰ কৰা হল তাৰ পিছত ই এড কৰিব a + b is equal s equal to a plus b তাৰ মানে এটো কি হ'ব ফাৰ্স্ট ৰাইট সাইডৰ পৰা a plus b কি কৰিব প্লাস কৰি কত থব লেফটৰ s ভেৰিয়েবলত ষ্টৰ কৰিব তাৰ পিছত সাম টু ডিসপ্লে কৰিব s টোৰ ভ্যালুটো তাৰ পিছত ডিসপ্লে কৰাৰ পিছত সুধিছে ডু ইউ ওয়ান্ট টু কন্টিনিউ কৰিম নে ডিসপ্লে কৰিছে সামটো তাৰ পিছত কন্টিনিউ কৰিম নে নকৰো হেতু আমি y দিছো yes বুলি কৈছো যেহেতু ইয়াতে স্মল y ক্যাপিটেল y দুটা কাম কৰিব কন্টিনিউ কৰিছো এন্টাৰ দিছো এন্টাৰ দিয়াৰ পিছত ইয়াতে কি হৈছে ans ত কি কৈছে y টো কৈছে স্মল y টো কৈছে গতিকে এটো আমাৰ কি এটো এটা কি কন্ডিশনাল এটো আমাৰ যেটো ৰিলেশনাল যেটো ৰিলেশনাল এক্সপ্ৰেছন আৰু লজিক্যাল এক্সপ্ৰেছন গোটেইটো মিলি লজিক্যাল এক্সপ্ৰেছন আৰু দুটা ৰিলেশনাল এক্সপ্ৰেছন আছে গতিকে ans ত কি আছে স্মল y আছে গতিকে এটো ট্ৰু হৈছে যদি ট্ৰু হয় কি কৰিব এটো ট্ৰু হৈছে গতিকে আকৌ বডিটোত হি যাব গতিকে ফাৰ্স্ট টাইম হি ট্ৰু হয় বা ফলস হয় আমাৰ এক্সিকিউট কৰিবই বডিটো তাৰ পিছত সেকেন্ড টাইম কি কৰিব আমাৰ কন্টিনিউ কৰিব বিচাৰুনে নাই হেতু যদি ট্ৰু হৈছে কাৰণে আমাৰ হি এক্সিকিউট কৰিছে এন্টাৰ টু নাম্বাৰস সেকেন্ড টাইমৰ কাৰণে আমি এনেকে 9 দিলো নেক্সট এটা 4 দিলো দিয়াৰ পিছত এন্টাৰ কৰিলো প্লাস কৰিলে প্লাস কৰাৰ পিছত এটো f+ মানে হি যেটো আউটপুট যেটো বাফাৰ আছে এটো ক্লিয়াৰ কৰিব প্লাস আউট কৰিব এটো f+ stdin তাৰ পিছত এটো আনসাৰ দিম আনসাৰটো আমি যদি n দিউ বাট n বা যিকোনো ওয়াইড বাহিৰে আমি যদি দিউ কন্টিনিউ কৰিব নিবিচাৰে হি n দিলু n দিয়াৰ লগে লগে কি কৰিব হি ইয়াৰ পৰা কি পালে ফলস পালে ফলস পোৱাৰ কাৰণে ইয়াৰ পৰা লুপত নুহুমাই ওলাই গুছি আহিব গতিকে এটো হল আমাৰ ডু while লুপৰ ইউজটো গতিকে আমি ডু while লুপ এইটো ধৰণত কেনে ধৰণে প্ৰগ্ৰাম এটাত ব্যৱহাৰ কৰিম হেতু গম পালো গতিকে আপোনালোকৰ যদি কিবা ডাউট থাকে আমাক কমেন্ট কৰিব আমি যথাসম্ভৱ আপোনালোকৰ কমেন্টৰ হিচাপত আমি উত্তৰ দিবলৈ যত্ন কৰিম আজিলৈ ইমানতে এৰিছো ধন্যবাদ